বিশ্বনাথৰ বিহালী জিঞ্জিয়া নিজ বাঘমাৰীত নৱজাতকৰ মৃত্যু কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা ঘটনাস্থলীত আৰক্ষী উপস্থিত বিশ্বনাথত বৃহস্পতিবাৰে ব্ৰহ্মপুত্ৰৰ চপৰে খহাইছে বিশ্বনাথৰ পানপুৰ মাথাউৰি ঘৰ দুৱাৰ এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে গাঁওবাসী আজি বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তৰ ঘৰত উপস্থিত হয় কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস বিশ্বনাথ জিলা আদিবাসী ছাত্ৰ সন্থা সাংস্কৃতিক সম্পাদক বিনোদ হৰ ওপৰত আক্ৰমণ দুষ্ট চক্ৰ আজি বিহালী আৰক্ষীৰ থানাত এজাহাৰ দাখিল বিশ্বনাথৰ বালিচাং আদৰ্শ চিকিৎসালয়ৰ কোভিড যোদ্ধাসকলক বৃহস্পতিবাৰে বালিচাং পঞ্চায়তে জ্ঞাপন কৰে ফুলাম গামোচাৰে সম্বৰ্ধনা বিশ্বনাথ জিলা বিহালী সমষ্টিৰ মিজিকা চাহ বাগিচাত কোভিড নিয়মৰ উলংঘা সামাজিক দূৰত্বৰ নামত ভেকু ভাওনা বিশ্বনাথৰ পানী ভঁৰাল স্থিত বন্যপ্ৰাণী সংমণ্ডলৰ অভিযানত নিহা এম্বুলেন্সত উদ্ধাৰ কাছ মাংসসহ কঠালনি বাৰীৰ পৰা দুজনক আটক বিশ্বনাথৰ জিঞ্জিয়া নতুন প্ৰাথমিক চিকিৎসালয়ত থকা 108 সেৱা যোৱা 2 মাহ ধৰি বিকল হৈ আছে তেনে ক্ষেত্ৰত জিঞ্জিয়াৰ আছু প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে বুধবাৰে বিশ্বনাথৰ বিশিষ্ট সমাজকৰ্মী তথা বিজেপি নেতা ডক্টৰ ৰঞ্জিত গগৈৰ নেতৃত্বত যোৱা এটা দল উপস্থিত হৈ বালিচাং চিকিৎসালয়ত বৃহস্পতিবাৰে বিশ্বনাথ জিলাত পুনৰ 68 জন লোক আক্ৰান্ত হয় কোভিড-19 অসমত কৰোনাৰ আক্ৰান্তৰ সংখ্যা 3,92,574 জনলৈ বৃদ্ধি অসমত আকৌ 5,704 জন কৰোনাত আক্ৰান্ত ইয়াৰে 569 জন কামৰূপ মেট্ৰৰ 528 জন ডিব্ৰুগড় আৰু 448 জন কাছাৰ আৰু 393 জন নগৰ এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 3,92,574 জনলৈ পাইছে বৃদ্ধি ইফালে বৃহস্পতিবাৰৰ দিনটোত অসমত আৰোগ্য হয় 4,784 জন লোক আনহাতে দিনটো ৰাজ্যখনত কৰোনাত আক্ৰান্ত 83 জনৰ মৃত্যু উল্লেখ্য যে অসমত এতিয়া কৰোনাত আক্ৰান্তৰ চিকিৎসাধীন হৈ আছে 9,721 জন ৰোগী লখিমপুৰত নিপুক সৃষ্টিবানৰ বিভীষিকা নিপকুৰ ৰঙা নদী প্ৰকল্পৰ ৰিজাৰ্ভ ভাৰতৰ জলপৃষ্ঠ বৃদ্ধি নিপকুৱে বান্ধৰ পানীৰ এৰি দিয়াৰ ফলত বৃদ্ধি হৈছে জলপৃষ্ঠ প্ৰতি ছেকেণ্ডত 201 ঘনমিটাৰ পানী এৰিছে নিপকুৱে নৈপৰীয়া ৰাজ্যলৈ জিলা প্ৰশাসনৰ সতৰ্কমূলক জাননী লখিমপুৰত নিপকু সৃষ্টিবানৰ বিভীষিকা নিপকু সৃষ্টিবানৰ উটি গ'ল দলং লখিমপুৰৰ খাৰকাটি ফটাহুটি ঘাটত এই ঘটনা গড়চিগা বঙালমৰা আদি অঞ্চলৰ সৈতে যোগাযোগ বিচ্ছিন্ন পুৱা 10 বজাৰ পৰাই নিপকুৱে এৰিছিল ৰঙা নদী প্ৰকল্পৰ পানী ফলত হঠাৎ সৃষ্টি হৈছে জলপ্ৰলয় নগাঁৱত বামুণীত বিদ্যুৎ পৃষ্ঠ হৈ যুৱকৰ মৃত্যু নগাঁও জিলাৰ পৌৰ নিগমত পাৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত বামুণী কাৰ্বি গাঁও আজি দুপৰীয়া এজন যুৱকৰ বিদ্যুৎ পৃষ্ঠ হৈ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত ঠোকৰ পেলাইছে মৃত্যু হোৱা যুৱকজন বৰমপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ অজিত কুৰ্মী বাৰপুজীয়া দৰংগিয়াল গাঁৱৰ যুৱক সমাজকৰ্মী যুগলমণি শইকীয়াৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে 5,000 টকা কোভিড-19ৰ টীকাকৰণ অভিযানক জন আন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 5,000 টকাৰ বৰঙণি আগবঢ়ায় তেওঁৰ এই সামাজিক দায়বদ্ধতাক সকলোৱে শলাগ লৈছে তেওঁৰ ইণ্ডিয়ান বেংকৰ একাউণ্টৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ একাউণ্টলৈ 5,000 টকা ট্ৰান্সফাৰ কৰে লোকসংগীতৰ শিল্পী সাহিত্যিক নিখিলেশ বৰুৱাদেৱৰ মৃত্যু লোকসংগীতৰ শিল্পী সাহিত্যিক নিখিলেশ বৰুৱাদেৱৰ দেৱসান ঘটিছে লোকসংগীতৰ শিল্পী সাহিত্যিক গোৱালপৰীয়া লোকগীতৰ একনিষ্ঠ সাধক আছিল নিখিলেশ বৰুৱাদেৱ তেখেত সংকটজনক অৱস্থাত গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত কেইবাদিনো চিকিৎসাধীন হৈ থকাৰ পিছত ইহলীলা সম্বৰণ কৰে অসম চৰকাৰৰ শিল্পী বঁটাৰে সন্মানিত কণ্ঠশিল্পী লেখক আৰু তথ্যচিত্ৰ নিৰ্মাতা নিখিলেশ বৰুৱা আজি কিছুদিনৰ পৰা যকৃত আৰু আনুষংগিক অন্যান্য জটিল অসুখত ভুগি আছিল গহপুৰত আৰক্ষীৰ অভিযানত 14 জন ব্যক্তিৰ গ্ৰেপ্তাৰ অসম আৰক্ষীয়ে তীব্ৰতৰ কৰি তোলা ড্ৰাগছৰ বিৰুদ্ধে অভিযানৰ অংশ হিচাপে বৃহস্পতিবাৰে গহপুৰ মহকুমাৰ আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ নেতৃত্বত গহপুৰ আৰক্ষীয়ে এক সফল অভিযান চলাই ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ লগত জড়িত থকা সৰ্বমুঠ 14 গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে হেৰইন নগদ ধন 8খন বাহন সহ ড্ৰাগছ ভৰাবলৈ ব্যৱহাৰ কৰা বহু সংখ্যক খালী কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় কেৰালাত সংঘটিত জঘন্য ঘটনাৰ 5 অভিযুক্ত গ্ৰেপ্তাৰ ভাইৰেল ভিডিঅ'ৰ 5 অভিযুক্ত গ্ৰেপ্তাৰ 4 জন যুৱক আৰু এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বাংগালুৰুত গ্ৰেপ্তাৰ কৰা হৈছে আটাইকেইজনকে কেৰালাত এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলাইছিল ভাইৰেল কৰিছিল ভিডিঅ' বৃহস্পতিবাৰে বাংলাদেশ আৰক্ষীয়ে নিৰ্যাতিতা যুৱতী আৰু এজন অভিযুক্ত যুৱকক কৰিছিল চিনাক্ত
বিধায়ক ৰূপজ্যোতি কৰ্মীক লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ পুনৰ উত্তপ্ত মৰিয়নিৰ সীমান্ত দৈশ্য ভেলীত নগা দুৰ্বৃত্তই ধাৰাসাৰ গুলী ধৰ্ষণ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীক লক্ষ্য কৰি গুলীচালনা নগাৰ দুৰ্বৃত্তৰ ৰূপজ্যোতি কৰ্মীয়ে দৈশ্যৰ নগাৰ বেদখল পৰিদৰ্শন কৰিবলৈ যাওঁতে গুলীবৰ্ষণ নগা দুৰ্বৃত্তৰ মত বিনিময় অনুষ্ঠানত উপস্থিত প্ৰমোদ বড়ো বাক্সা জিলাৰ মুছলপুৰৰ উপায়ুক্তৰ কনফাৰেন্স হলত ভিডিঅ'যোগে বৃহস্পতিবাৰে BTRৰ 4খন জিলা উপায়ুক্ত স্বাস্থ্য যুটীয়া সঞ্চালক লগতে বিভিন্ন উচ্চ পদস্থ বিষয়াসকলৰ মত বিনিময় হয় মত বিনিময় অনুষ্ঠানত উপস্থিত থাকে BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই কোভিড প্ৰট'কল মানি চলিবলৈ সকলো পদক্ষেপ আহ্বান জনাই বড়োৱে BTRৰ 35 লাখ জনসাধাৰণৰ কাৰণে কাম কৰি যোৱাৰ অংগীকাৰ এই চৰকাৰৰ ৰাজ্যৰ এই জনপ্ৰতিনিধিয়ে ৰাজ্যৰ লগতে থকাটো প্ৰকৃত ৰাজ্যৰ সেৱক কোনোবাই চৰকাৰৰ লগত থাকি কাম নকৰাটো সিহঁতৰ নিজা কথা বুলিও কয় বড়োদেৱে ঢকুৱাখানাৰ উদীয়মান যুৱক ৰাজাধিৰাজ গগৈৰ কৰোণাত মৃত্যু ঢকুৱাখানাৰ নগৰৰ সমাজ জীৱনৰ সততে সংপৃক্ত উদীয়মান যুৱক ৰাজাধিৰাজ গগৈ মাইনা আৰু নাই কাল কৰোণাৰ ভয়াৱহ সংক্ৰমণে অকালতে কাঢ়ি নিলে কৰ্মোদ্যমী যুৱকজন ঢকুৱাখানা নগৰৰ বালি গাঁৱৰ নিবাসী ঢকুৱাখানা মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ শিৱপ্ৰসাদ গগৈ আৰু সুলেখিকা কৃতি শিক্ষয়িত্ৰী তথা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী পুষ্পা গগৈৰ মাজু পুত্ৰ ৰাজাধিৰাজ কৰ্মসূত্ৰে গুৱাহাটীৰ অস্থায়ী বাসিন্দা আছিল কিছুদিন পূৰ্বে ঢকুৱাখানাৰ স্বগৃহলৈ আহি ঘূৰি যোৱাৰ পৰৱৰ্তী সময়ত ৰাজাধিৰাজ আৰু পত্নীৰ মাৰাত্মক কৰোণাত আক্ৰান্ত হয়